ঐ তোমাৰ চকুৰ কাজল কৰিছে মোক পাগল কৰিছে মোক পাগল ৰাতি ৰাতি ভাবি ভাবি নিশা নাহে টোপনি ৰাংঢালী ৰাংঢালী তোৰ ৰাংঢালী শব্দটো ইমান দীঘল যে নকবি আমাক চকলাই উপায় নাই ঐ গালত পৰাটিলে মুখ বলিয়া কৰিলে ৰূপে মোহনীয়া তোমাৰ গাল গুলপীয়া ৰূপে মোহনীয়া তোমাৰ গাল গুলপীয়া দিনে নিশাই সপোনতে তুমি মুদা ভাৱনাতে ৰাংঢালী ৰাংঢালী চাবাছ 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 বেটা আজি মুখত ৰাংঢালী নামটো আখৈ ফুটা দি ফুটিছে যে আখৈ না ফুটা ছাৰ গান ফুটিছে গান গান ৰাংঢালী গান সেইটো অৱশ্যে নোহোৱা নহয় এণ্টিটো মাই লওঁ ছাৰ দে মাৰ গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং গুড মৰ্ণিং গুড মৰ্ণিং ছাৰ আপুনি লক্ষ্য কৰিছে না বৰ্তমান সময়ত অসমৰ নিউজ চেনেলত কি চলি আছে বৰ্তমান সময়ত অসমৰ নিউজ চেনেলত কি চলি আছে চলাটোতো ঢেৰ চলি আছে এতিয়া মই কেনেকে কম কোনটো কি চলিছে এটা বস্তু চলি আছে ছাৰ লকাপত থকা বন্দনাই চিকেন খাইছিল নে মাছ কি কলি তই লকাপত থকা বন্দনাই চিকেন খাইছে না মাছ সেই বন্দনা কলি তাই নিজৰ হাজবেণ্ড আৰু শাহুকক যে মাৰি পেলাইছিলে সেইজনী হয় ছাৰ এই বোলো মিছা কথানো কিডাল ক'ব অসমৰ প্ৰায়কেইটা নিউজ চেনেল আৰু নিউজ পৰ্টেলত এবাৰ ভিজিট কৰিবচোন ছাৰ আপুনি একেকেইটা বাতৰিয়ে দেখিব বোলে লকাপত বন্দনা কলিতাই কি খাইছে চিকেন না মাছ এইবিলাকো নিউজ দিব লগা কথা না এইটো কিবা বাতৰি দিব লগা কথা না তাকেতো মই আচৰিত হৈ যাওঁ উপায়টোতো নাই না ছাৰ ভিউজৰ বাবেতো অকণমান বেলেগতকৈ বেলেগ কৰিবই লাগিব আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল ছাৰ বৰ্তমান সময়ত আমাৰ অসমৰ নিউজ চেনেল বিলাকে এনেকুৱা কিছুমান নিউজ প্ৰকাশ কৰে যিবিলাক আপুনি ফেমিলিৰ লগত বহি চাবও নোৱাৰিব হয়তো জানিছে আপোনালোকে এইটো কিন্তু তই ঠিক কথা কৈছ গাইজ হয়তো আপোনালোকেও অনুভৱ কৰিব পাৰিছে দেখিছে ইউটিউব হওক ফেচবুক হওক আমাৰ নিউজ চেনেলবিলাকে এনেকুৱা কিছুমান নিউজ প্ৰকাশ কৰে যিবিলাক হয়তো আপোনালোক পৰিয়ালৰ লগত একেলগে বহি চাবৰ কাৰণে অকণমান অসুবিধা অনুভৱ কৰিব গাইজ এবাৰ ভালকৈ লক্ষ্য কৰক উপায় নাই না ছাৰ আজি দুনিয়াখনত চলিবলৈ ইউনিক হ'বই লাগিব কি কৰিব সময়ে সকলো পৰিৱৰ্তন কৰি পেলাইছে বাদ দিয়ক আৰু ছাৰ অ'কে দে তহঁতে কৈছ যদি বিষয়টো মই সামৰণি মাৰি লওঁ আজি হৈছে বিশ্ব চিন্তা দিৱস তহঁতি এটা এতিয়া চিন্তাৰ বিষয়ে ক'ব লাগিব আৰু গাইজ আপোনালোকেও জীৱন জগত নিজৰ জীৱন সংগ্ৰামৰ এটা চিন্তা আমাৰ কমেণ্টত লিখিব লাগিব হয় নেকি বাউ ছাৰ সেইকাৰণে চাগে ৰাতিপুৱাৰে পৰা মোৰ ইমানে চিন্তা হৈছে কাৰণ আজি বিশ্ব চিন্তা দিৱস মোৰ মন মগজু আবেগ বিবেকে হয়তো গম পাইছে সেইকাৰণে বেছিকে চিন্তা কৰিছে কিন্তু কি চিন্তা কৰিছো তাকে মই এতিয়া চিন্তা কৰি আছো বেটাৰ কথা শুন কি চিন্তা কৰি আছে তাকে চিন্তা কৰি আছে আজি ইমানে চিন্তা লাগিছে কাৰণ আজি বিশ্ব চিন্তা দিৱস ইয়াক ধৰি বান্ধি ছাৰ পুৰস্কাৰকেহে এটা দি দিব লাগে আৰু মাক চকলাই ইয়াৰ আচৰিত চিন্তা দেখি ন ভালে হ'ব ছাৰ পুৰস্কাৰ পালে পুৰস্কাৰহে লাগে দে হ'ব গাইজ আপোনালোকেহে কমেণ্ট কৰিব আৰু এটা সুন্দৰ চিন্তা ছাৰ আপুনি নুপুৰ দেখিছে না নুপুৰৰ শব্দ শুনিছে না জুনুক 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 মোৰ বহুত ভাল লাগে নুপুৰ বাজিছে দুভৰিত ৰুণজুন নুপুৰেও কান্দেচোন পাহৰি থাকিলোং I feel the music I feel this নুপুৰ song wow কি মজা লাগে মজা ছাৰ দিনৰ ভাগতটো নুপুৰটো বহুত মজা লাগে এবাৰ অনুভৱ কৰি চাওকচোন ছাৰ ৰাতি 2টা বজাত যদি নুপুৰৰ শব্দ জুনুক 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 আপুনি শুনি পায় কেনেকুৱা লাগিব সেইটো আকৌ কি পুৰুককে মাৰি দিলি 2টা বজাত নুপুৰৰ শব্দ শুনিলে মানুহ থাকিব পাৰে নেকি ভয়ত কি হ'ম আৰু
কথা ছাৰ এফালে যদি সুখ এফালে দুখ এফালে যদি আনন্দ এফালে ভয় তই মানে নুপুৰকে পালিগে ওকে ছাৰ সেই বিষয়টো ফিনিছ এতিয়া মই কম এটা বেলেগ কথা কি কথা ছোৱালীবিলাকে যে ছাৰ পিন্ধে ডিঙিত বোলো উৰনা কয় না দুপাট্টা না গোলপাট্টা কয় যে তাৰ এটা ধুনীয়া ডায়লগ কম আপোনাক হয়তো বহুতে শুনিছে তথাপি ক'বলৈ যে ভাল লাগে না সেইকাৰণে কম মাক চকলাই শুনি কিন্তু ভাল লাগিব যেনে লাগিছে ক বুপাই ক হ'ব ছাৰ ছোৱালীবোৰৰ ডিঙিৰ তুলনি থকা কাপোৰখন আগতে আছিল উৰনা তাৰপিছত হ'ল দুপাট্টা তাৰপিছত এক পাট্টা তাৰপিছত লাহেকৈ হ'ল গোলপাট্টা আজিকালি সেইখন হৈ পৰিল মাক চকলাই না পাট্টা অবভিয়াছলি ৰাইট আগতে উৰনা গোলপাট্টা এক পাট্টা দুপাট্টা আছিল কিন্তু আজিকালি হ'ল না পাট্টা কাৰণ সেইখন কোনো নলয় চবে জিন্স পিন্ধে স্পৰ্টিং পিন্ধে বেলেগ ড্ৰেছ পিন্ধে কোনে ল'ব আৰু না দিছ ইজ মানে ছাৰ সঁচাকে বৰ ফেণ্টাষ্টিক দে বাৰু ঠিক আছে সঁচাকে বৰ ফেণ্টাষ্টিক আৰম্ভ হৈ গ'ল ছাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা এই ছাৰ ছেকেণ্ড ইয়াৰ এক্সাম যিটো বৰ ইম্পৰ্টেণ্ট হয় সেইটো পৰীক্ষাত বোলে কুৱেশ্যন পেপাৰ খেলি মেলিকে আহিছে টানকে আহিছে বোলে আপুনি জানে না কিবা এটা শুনাটোতো শুনিছো ছচিয়েল মিডিয়াত পুৰা ভাইৰেল হৈ আছে ফালি আছে বিষয়টো কি জানো মই তাৰ ওপৰত সিমান অৱগত নহয় মেট্ৰিকৰ হ'লে মই ক'ব পাৰিম হয় ছাৰ যদিহে অলপ খেলি মেলি কৰিছে তেনেহ'লে শুধৰণি কৰিব লাগে বুলি আমি দাবী জনাইছো আৰু ষ্টুডেণ্ট বিলাকলৈও মোৰ এটা অনুৰোধ দেই বহুতে ইয়াৰ ওপৰত ফেচবুকত কিছুমান পোষ্ট কৰি আছে আৰু যিবিলাক ষ্টুডেণ্টে পৰীক্ষা দিছে সিহঁতে তাত খুচৰি কমেণ্ট কৰি আছে চোৱা ভাইটি ভণ্টিবিলাক এইটো টাইমত তোমালোকে ফেচবুক খুচৰি কোনে কি পোষ্ট কৰিছে সেইবিলাক চাই কমেণ্ট দি থকাৰ সময় নাই পঢ়া ভালকৈ পঢ়া যদি ভালকৈ পঢ়িবলৈ চেষ্টা কৰা সকলো কনচেপ্ট ক্লিয়াৰ কৰা তেনেহ'লে কোনো এটা বিষয় সিমান হাৰ্ড নহয় মিছা কথানো কি ডাল কম আমি যিমানহে মন দি মোবাইল টিপু সেই ঠিক তেনেকৈয়ে যদি আমি ধ্যান দি পঢ়িলোহেঁতেন তেনেহ'লে আজি এইটো অৱস্থা নহ'লহেঁতেন আমি ভালকে পৰীক্ষাত পাছ কৰিলোহেঁতেন উপায় নাই বুজিছ উপায় নাই যি কি নহওক যদি ভুল হৈছে শুদ্ধ কৰিব লাগে আমি সিমানে দাবী কৰিছো গতিকে ইমানতে ক্লাছটো ছুটি হ'ব লাগে ওকে ছাৰ দিছ ইজ মজা কথা আৰু মেট্ৰিক পৰীক্ষা আহি আছে লাহেকৈ আমি তাৰ ওপৰতো আলোচনা অলপ বিলোচনা অলপ কৰিব লাগিব না কি গাইছ